কি খবৰ আপোনালোকৰ? মোৰ খবৰ ভাল। আপোনালোকৰ খবৰ কমেণ্টত জনাব। তো আহকচোন আজিৰ ব্লগটো আৰম্ভ কৰোঁ। আজিৰ ব্লগটোত আমি বাঁহৰ গাজা বনাম। তো আপোনালোকে এনেদৰে বাঁহৰ গাজা খাই পাইছেনে নাই জনাব। এইকেইদিনটো বাৰিষা বতৰ, কেতিয়াবা কিছুমান আনকমন খানা খাই ভাল লাগে। তো এয়া বাঁহৰ গাজা আপোনালোকে আনিব। ময়ো বাঁহৰ গাজা পিছফালৰ পৰা আনিছোঁ। আমাৰ বাঁহৰ গাজাটো এৰুৱাম। চাব, এই কোমল হৈ আছে, দেখিছেনে? পটককৈ গৈছে, বাকলিটো এৰুৱা গৈছে। তো আপোনালোকে এনেকৈ গজা আনিব, বাকলি এৰুৱাব। বাঁহৰ গাজাবোৰৰ বাকলিবোৰ গুচাই মাজৰ পৰা সৰু কোমল অংশবোৰ উলিয়াই আনিছোঁ। এয়া আপোনালোকে দেখিব পাৰিব। এতিয়া এইবোৰ ধুই ল'ম, গাজাখিনি ভালদৰে ধুই ল'ম। বাঁহৰ গাজা টেঙা বনাই খাব পাৰি, আচাৰ বনাব পাৰি। মই আচাৰ বনাই যদি আপোনালোকক ভিডিঅ' কৰি দি দিম। এইখিনি ৰাখি থৈছোঁ, এইখিনি টেঙা দি খাম। আৰু অলপ অলপ খাৰ বনাই খাব লাগিব। তো এতিয়া মই এইখিনি কেনেদৰে কাটিলে সোনকালে সিজে মই আপোনালোকক দেখুৱাম। এইখিনি গোটা হৈ গ'ল। মই মিহিকৈ কুটিছোঁ, এনেকৈ স্কুৱেৰ আকৃতিত। আপোনালোকে এনেদৰে কুটি ল'ব। আপোনালোকে ভিডিঅ'টো আগলৈ চাই থাকিব, স্কিপ নকৰাকৈ চাই থাকিব। নহৰু, পিঁয়াজ সকলোখিনি পিচি লৈছোঁ। দেখা পাইছে বাঁহৰ গাজাখিনি সম্পূৰ্ণ ৰেডি হৈ গ'ল। মই অৱশ্যে ভাজি বনাইছোঁ। ইয়াত তৰকাৰী বনাব পাৰি, টেঙা বনাব, বিভিন্ন বস্তু বনাব পাৰি। তো দাইল ভাতৰ লগতে হওক বা যিকোনো আঞ্জাৰ লগতে খাই বৰ ভাল লাগে। কেনে পালে আজিৰ ভিডিঅ'টো আপোনালোকে কমেণ্ট কৰি জনাব। যদি ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব, মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আজিলৈ বাই বাই।